কৰোনা মহামাৰীৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে সাউণ্ড সিস্টেমৰ মালিক কৰ্মচাৰীসকল। চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে আন্দোলনৰ হুংকাৰ লৱাৰ আছাম সাউণ্ড এছ'চিয়েশ্যনৰ। লৱাৰ আছাম সাউণ্ড এছ'চিয়েশ্যনৰ সভাপতি সুধাংশু পণ্ডিতৰ সভাপতিত্বত এখন জৰুৰী সাধাৰণ সভা হয়। নামনি অসমৰ প্ৰতিখন জিলাৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই অংশগ্ৰহণ কৰা সভাখনত সন্থাৰ সম্পাদক অবিন চন্দ্ৰনাথে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে বিগত লকডাউনৰ সময়ছোৱাত সন্থাৰ সাউণ্ড মালিকসকলৰ লগতে সাউণ্ড অপাৰেটৰ কৰ্মী সহযোগীসকলে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে। সন্থাৰ সদস্যসকলৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ সময়তে বহুতে নিজ কৰ্ম এৰি হাজিৰা মজুৰি কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে। অসমৰ সাংস্কৃতিক জগতখনক ধৰি ৰাখিবলৈ সাউণ্ড সিস্টেমৰ মালিকসকলৰ অৰিহণা কোনো ক্ষেত্ৰতে কম নহয়। প্ৰায় 8 মাহ কাল ধৰি লকডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰাৰ সময়তে চৰকাৰী নীতি নিৰ্দেশনা মানি সাউণ্ড মালিকসকলেও সকলো অনুষ্ঠানত সাউণ্ড সেৱা বন্ধ কৰি ৰাখিছে। বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বহুতে আকৌ মানসিকভাৱে ভাগিও পৰিছে বুলি উল্লেখ কৰে সম্পাদকগৰাকীয়ে। তেওঁ লগতে ইয়াকো কয় যে চৰকাৰক বহু আবেদন নিবেদন কৰাৰ পাছতো যেতিয়া কোনো সঁহাৰি পোৱা নগ'ল তেন্তে সাউণ্ড মালিক কৰ্মীসকলৰ সৈতে প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ে গৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। এনেদৰে লৱাৰ আছাম সাউণ্ড এছ'চিয়েশ্যনৰ গোৱালপাৰা জিলা শাখাৰ সম্পাদক জাকিৰ হুছেইনে কয় যে অসমৰ সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সাউণ্ড সিস্টেম। বিগত লকডাউনৰ ফলত সাউণ্ড সিস্টেমৰ লগত জড়িত লোকসকলৰ অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছে। গতিকে চৰকাৰে সাউণ্ড মালিকসকলৰ লগত সোনকালে আলোচনাত মিলিত হৈ সাউণ্ড মালিক আৰু কৰ্মীসকলক এককালীন সাহায্য প্ৰদান কৰাৰ লগতে অতি সোনকালে চৰ্ত সাপেক্ষে সাংস্কৃতিক অনুষ্ঠানৰ লগতে সাউণ্ড সিস্টেমৰ ব্যৱহাৰৰ অনুমতি। প্ৰথমতে আপোনালোকৰ চেনেলসমূহক ধন্যবাদ জনাইছোঁ। আজি আমি বিভিন্ন সমস্যাত পৰিছোঁ। আমাৰ COVID-19 আমাক মানে বাৰুকৈ আমাৰ মানে বিশেষকৈ আমাৰ সাউণ্ড ইভেণ্ট লাইট জেনেৰেটৰ আদি মানে যিবিলাক কৰ্মচাৰী আছিল তেওঁলোক মানে একদম মানে পানীত হাঁহ নচৰা হৈছে। আমি এতিয়া খাবলৈ ভাত নোহোৱা হৈছে, আমি ভিক্ষা কৰিব নোৱাৰা হৈছোঁ। আমি আমাৰ কামৰ মানে বেলেগ কাম যে কৰিম আমাক মানে ইমান মানে অৱস্থা বেয়া একদম পৰে। এতিয়া আমি চৰকাৰক বহুতবাৰ আলোচনা কৰিছোঁ, বহুতবাৰ আমি মেমৰেণ্ডাম দিলোঁ। সেইদিনা আমি আৰু এবাৰ ইমেইল কৰিলোঁ ছাৰক, মানে মুখ্যমন্ত্ৰী ছাৰলৈ যে আমাক কিবা এটা সহায় কৰে বা কিবা এটা যিকোনো হেল্প কৰি আমাক অলপ বছৰৰ কাৰণে মানে হেৰি কৰিব লাগে। আমি আপোনালোকৰ জৰিয়তে আৰু এবাৰ পুনৰবাৰ অনুৰোধ জনাইছোঁ যে আমাক অলপমান সহায় দিলে আমি হয়তো আৰু বাচি থাকিবলৈ অলপ সুবিধা পাম। আৰু সদস্য আছে মোটামুটি লয়াৰ আছামত প্ৰায় 300 মাইকৰ মালিক আছে। প্ৰত্যেকৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে, কাৰো কোনো কাম কাজ নাই, বস্তু বাহানিবিলাক চব বেয়া হৈ গৈছে। এইকাৰণে আমি চৰকাৰৰ ওচৰত 2-3 বাৰে আবেদন জনাইছোঁ, কিন্তু এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই। আমি আপোনালোকৰ জৰিয়তে নতুনকৈ বাৰুকৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মানুহখিনিৰ পৰিয়ালবৰ্গ চলাৰ কাৰণে কিবা এটা সুবিধা কৰি দিয়ে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে অলপ সংখ্যক সদস্যৰে আমি যি সভা কৰিলোঁ, সভাত কেইবাটাও প্ৰস্তাৱ দিছোঁ। প্ৰস্তাৱ মৰ্মে আছে আমি মুখ্যমন্ত্ৰীক বহুবাৰ অনুনয় কৰিছোঁ। বিভিন্ন জিলাৰ উপায়ুক্তসকলকো আমি জনাইছোঁ, আমাৰ দুৰ্গতি আমাৰ দুখৰ বিষয়ে আমি সিহঁতক জনাইছোঁ। প্ৰায় 4-5 মাহ কাল ধৰি আমি লকডাউন কৰি আছোঁ। আমাৰ সাউণ্ড ছিষ্টেম, আমাৰ টেণ্ট হাউচ, আমাৰ লাইট জেনেৰেটৰ সকলো বহি আছে, জহি গৈ আছে। চৰকাৰে কোনো ধৰণৰ আমাৰ পদক্ষেপ লোৱা নাই। আশা কৰিছোঁ এইবাৰ হয়তো চৰকাৰে আমাৰ প্ৰতি সুদৃষ্টিটো কৰিব, আমাৰ প্ৰতি চিন্তা এটা কৰিব। যদি তেনেকুৱা কোনো পৰিৱেশ আমাৰ গঢ়ি নুঠে আজিৰ সভাত সিদ্ধান্ত। নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিফলন লাইভ।